এইটো বাকী মোৰ এটা লয়াৰ আহিছে মই গোটেইখিনি ফাইল কৰি থৈছোঁ যিকেইটা এলিগেশ্যন দিছে কমপ্লিটলি মিছা কথা বুকত মিছা কথা আৰু সেইকাৰণে মই নিজে আজি আহি পেলাই ক্ৰাইম ব্ৰাঞ্চত এতিয়া দি থৈ গৈছোঁ এতিয়া অসম পুলিচে এতিয়া ভালকৈ জাষ্টিফাই কৰক কৰি পেলাই নি দুখীয়া শাস্তিটো পাব লাগে কাৰণ এনেকুৱা মিছা কথা মই জীৱনত কেতিয়াও শুনাও নাও দেখাও নাই তিনিখনকৈ পাছপৰ্টৰ কথা কৈছে এইটোতো ভাই গছত গৰু উঠা কথা কৈছে আৰু আপুনি পাছপৰ্টছ কেইখনৰ যিখিনি দেখা পাব মোৰ আজি লয়াৰে আপোনালোকক ক'ব গোটেইখিনি বুজাই দিব কমপ্লিটলি AI জেনেৰেটেড কমপ্লিটলি ফটোশ্বপ ইটছ আ ক্লিয়াৰলি ভায়লেশ্যন অফ পাৰ্চনেল ৰাইটছ ইলেকশ্যনৰ আগত এই ধৰণৰ পাছপৰ্ট উলিয়াই এইটো ইলেকশ্যনৰ আগৰ কাৰণে এতিয়া যেতিয়া দেখিছে একো এজেণ্ডা নাই তেতিয়া কিবাহতো লাগিব লাগে আৰু তাহাঁতৰ একচুৱেলি গোটেই বদমাচিখিনি মিছফায়াৰ কৰি পেলাই তিনিখন দেশৰ পাছপৰ্ট থকাটো এইটোতো গছত গৰু উঠা কথা কৈছে আৰু এইটোতো কমপ্লিটলি ফল্ছ কোনো ভাল মানুহে ভাল মগজ থকা মানুহে কেতিয়াও নকৰে মই এতিয়া একো নকওঁ মই আজি মোৰ FIR লঞ্চ কৰি থৈছোঁ অসম পুলিচক এতিয়া দায়িত্বটো দিছোঁ তেখেতসকলে গোটেইখিনি উলিয়াই দোষী শাস্তি পাওক আৰু এইটো এতিয়া গোটেইখিনি এতিয়া জুৰিছডিকশ্যন 52,000 crore আছে ইনভেষ্ট কৰিছে আপুনি বুলিও এটা গুৰুত্বপূৰ্ণ উত্থাপন হৈছে এতিয়া 52,000 crore যদি ইনভেষ্ট কৰোঁ মইনো ইণ্ডিয়াত কিয় থাকোঁ ভাই মইতো আজি গোটেইখন ঘূৰি আজি যদি 52,000 crore হয় এইটোতো আৰু এনেকুৱা কিছুমান কথা কৈছে সেইটো মই একচুৱেলি মোৰ নিজৰ কোনো ভাষা নাই তাৰমানে ক'বলৈ তাহাঁতি সংখ্যাখিনি মাল্টিপ্লাই কৰোঁতেও ভুল কৰি ক'লে যেন পাইছোঁ এনেকৈ হ'লেতো 3-4খন ষ্টেট মোৰ আণ্ডাৰতে থাকিব কিন্তু গোটেই এতিয়া এটা বস্তু সদায় চাব লাগিব যে মিছা কথাটো ক'লেও কিমানটোলৈকে লেভেলটো যাব লাগে সেইখিনিতো অন্ততঃ বুজি চাব লাগিছিলে